game. So hello everyone, this is Dipanko and welcome back to my another new vlog. আশা কৰোঁ সকলোৱে ভালে আছে গাইজ। আজি এটা আকৌ নতুন ব্লগ লৈ আছোঁ। বহুত দিনৰ মূৰত, কণ্টিনিউ হ'ল চাগে দুমাহমান, বাট বহুত দিনৰ মূৰত আজি আকৌ এটা নতুন ব্লগ লৈ আছোঁ। আৰু ইমান দিন কিয় ব্লগ দিয়া নাই সকলোবিলাক কৈ আছোঁ, আৰু ভিডিঅ'টো কণ্টিনিউ চাই থাকক। ইমান দিন কিয় ভিডিঅ' দিয়া নাই, মেইন কাৰণটো হ'ল আপোনালোকক দেখাই আছোঁ। আগতে ভিডিঅ'টো লাইক এটা কৰি দিয়ক। আৰু মেইন কাৰণটো হ'ল সেইটোৱে গাইজ, এইপিনে ঘৰ বনাই থকা হৈছে আৰু কমপ্লিট হোৱা নাই, আধাখনীয়া হৈ আছে। এইটোৱে হ'ল আমাৰ ঘৰ। আৰু এইফালে ঘৰ বনোৱাৰ লগতে এইফালে আছে আমাৰ ধান। ধান চপোৱা কামত লাগি আছিলোঁ, আৰু বেছি নাই, আৰু 3 দিনমান লাগিব কমপ্লিট হ'বৰ কাৰণে। এতিয়া মই ওলাইছোঁ কলেজ, আৰু আমি এতিয়া কলেজ আৰু ডাইৰেক্ট মটৰবোৰ লগত লগ পাইছোঁ। বহুত দিনৰ মূৰত কলেজ ওলাইছোঁ, আৰু এইপিনে ঘৰ আধাখনীয়া হৈ আছে, ধান চপোৱা হৈ আছে, কণ্টিনিউ হোৱা নাই। আৰু আজি সময় পাইছোঁ অলপ, ভাবিছোঁ কলেজ যাওঁ। আৰু কলেজ যোৱাৰ লগতে আপোনালোকক এটা ধুনীয়া চাই ব্লগ দিওঁ বুলি, নৰ্মেল চাই। ব্লগটো ইমান হাই ফাই নহ'ব পাৰে, বাট ধুনীয়া চিম্পুল এটা ব্লগ হ'ব। আশা কৰোঁ সকলোৱে যে মৰম আৰু ছাপোৰ্ট কৰি যায়। চাই থাকক ভিডিঅ'টো কণ্টিনিউ। আৰু মই এতিয়াও ভালদৰে ওলাই লওঁ কলেজ, তেলটেঙা ঘঁহা নাই, বাট ঘঁহি লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। অলৰাইট গাইজ, ফাইনেলি এতিয়া দেন ওলাই দিলোঁ কলেজলৈ। হেলমেটটো লগাই লওঁ। বহুত দিনৰ মূৰত গাইজ কলেজ গৈ আছোঁ, আৰু লগতে এটা নতুন ব্লগো বনাই আছোঁ আপোনালোকৰ কাৰণে। আৰু সকলোৱে যে ছাপোৰ্ট কৰি যায়, দেন সকলোৱে যে ছাপোৰ্ট কৰি যায়। আৰু তেলটেঙা ঘঁহি ধুনীয়াকৈ ওলাই ল'লোঁ হেলমেটটো পিন্ধি। আৰু এতিয়া চাওঁ বাইকত মটৰ ব্লগ এটা ধুনীয়া চাই কৰি দিম, আৰু এইটো ফ্ৰেমতে বনাম। ফেনটো কেনেকুৱা হয় কমেণ্ট কৰি জনাব। আৰু এতিয়া গৈ থাকোঁ, আপোনালোক সকলোকে মটৰ ব্লগত লগ পাই আছোঁ ব্লগ। অ'কে অলৰাইট গাইজ, ফাইনেলি আহি গ'লোঁ এতিয়া মটৰ ব্লগত। আৰু কমেণ্ট এটা কৰি দিয়ক যে মটৰ ব্লগৰ ফেনটো কেনেকুৱা হৈছে। আগৰকেইটা ভিডিঅ'টো তেনেকৈ বনাই আছোঁ, আৰু এতিয়া আকৌ বনাব চেষ্টা কৰিছোঁ। এতিয়া গৈ থাকোঁ ফাৰ্ষ্ট কলেজ। আৰু আজি ব্লগটো নৰ্মেল হ'ব বুলি ভাবিছোঁ, বাট অলপ হাই ফাই হ'ব যেন লাগিছে। কিয় কৈছোঁ, ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাই থাকক, দেন সকলোৱে গম পাই যাব। আৰু আমি এতিয়া গৈ আছোঁ কলেজ, লগৰটোৱে মই। আৰু মটৰ ব্লগৰ ফেনটো কেনেকুৱা হৈছে কমেণ্ট এটা কৰিব। আৰু বহুদিন হ'ল তেনেকৈ ভিডিঅ' দিয়া হোৱা নাই, আৰু কথা ইমান ওলোৱা নাই। কেনেকুৱা হৈছে ব্লগটো কমেণ্ট এটা কৰি জনাব গাইজ। আৰু যিসকলে চেনেলত নতুনকৈ আছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। আশা কৰোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰে। গাইজ কৈছোঁৱে, ইমান কথা ক'ব মন যোৱা নাই। আৰু পালোঁহি আমি এতিয়া কলেজ, দেন কলেজৰ ভিতৰত সোমাই আপোনালোকক দেখাই দিছোঁ। এইখনেই হ'ল কলেজ, দেন মই পঢ়ি আছোঁ এইখন কলেজতে। ভাল লাগিছে, চাই লওক 360 ভিউ এটা দেখাই দিছোঁ। আৰু কলেজৰ সকলোবিলাক ষ্টুডেণ্ট ক্লাছ কৰি আছে। এতিয়া আমি লগতে মই গৈ আছোঁ ভিতৰলৈ। ফাৰ্ষ্ট যাম আমি দুটাই বাথৰুম, দেন বাথৰুমত গৈ পেচাব চেচাব কৰি ডাইৰেক্ট ক্লাছত সোমাম। আৰু নেক্সট ক্লাছ আৰম্ভ হয়, এটা ক্লাছ আৰম্ভ হৈ আছে। আমাৰ লেট হৈ গ'ল, দেন আমি বাথৰুমত সোমাই পিনি ক্লাছ কৰিব যাম। আৰু এইটোৱে হ'ল আমাৰ বাথৰুম, চাই লওক। আৰু দেন এতিয়া ক্লাছৰ পৰা ওলাই দিওঁ, ক্লাছটো আমাৰ খতম হৈ গ'ল। এতিয়া যাম এজেগাত, জেগাটো হ'লে আমি কমাৰ গাঁও। এণ্ড গাইজ ভিডিঅ'টো কণ্টিনিউ চাই থাকক। কলেজৰ পৰা ক্লাছ কৰি ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ, সকলোবিলাক গম পাই থাকিব। দেন ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আৰু যিসকলে চেনেলত নতুনকৈ আছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু কমেণ্ট এটা কৰিব মটৰ ব্লগৰ ফেনটো কেনেকুৱা হৈছে। বহুত দিনৰ মূৰত আকৌ ট্ৰাই কৰি আছোঁ নতুনকৈ ব্লগ বনাবৰ কাৰণে। দেন 3 মাহমানেই হ'ল চাগে তেনেকৈ ব্লগ শ্লগ একো দিয়া হোৱা নাই, বাট আজি আকৌ এটা বনাই চাইছোঁ। আৰু সকলোৱে যে মৰম
ছাপোৰ্ট কৰি যায়, সকলোৱে দি যোৱা। আৰু এইফালে নুমলীগড় দলং, দেন আমি নুমলীগড় পালোহি। আৰু এইফালে এখন ট্ৰাকত বিন্দাছ বহি গৈছে দুজন। সেয়ে জীৱন। আৰু দেন এতিয়া আমি গৈ আছোঁ পুৰাবাৰী। কিয় গৈ আছোঁ গাইজ, বহুত দিনৰ মূৰত এটা সপোন পূৰা হ'ল। দেন এইফালে আমাৰ আহি আছিল জোনমণি দা, কণকণ দা আৰু ডিম্পু দা। ফাইনেলি জোনমণি দা লগ পালোঁ, আৰু এইফালে ডিম্পু, এইফালে কণকণ তালুকদা। দেন বহুত দিনৰ সপোন আছিল এদিন লগ পাম গাইজ, ফাইনেলি আজি লগ পাই গ'লোঁ। আৰু এইফালে মোৰ লগতো আৰু এইফালে চব সকলোৱে ফটো শ্বুট চলি আছে। এইফালে আমাৰ কণকণ দা, এইফালে একজছো চাউণ্ড শুনিম বাৰু গাইজ। বহুত দিনৰ মূৰত এটা সপোন পূৰা হ'ব গৈ আছিল। দেন ফাইনেলি ফাইনেলি গাইজ কণকণদাহঁতে ফিল আপ কৰি লৈছে। দেন আমিও পালোহি লগতে। খানা ৰিয়েকশ্যন দিছে কবি। এতিয়া দেন যাওঁ একেলগে। গাইজ কেনেকুৱা লাগিছে চাউণ্ড প্লিজ কমেণ্ট কৰি জনাব। এইফালে গোটেইকেইজন গ'ল, ডিম্পু দা, কণকণ দা আৰু জোনমণি দা। আমি দেন পিছে পিছে গৈ আছোঁ সিহঁতৰ পিছে পিছে মানে আমি ডাইৰেক্ট ঘৰত যাম। কমাৰগাঁও দি হৈ যাব লাগিব আমি। সেইডোখৰ গৈ আছোঁ, আৰু এনেতো লগ পোৱা আশা নাই। সিহঁতেতো পূৰা লৈ গৈছে, ক'তনো লগ পাম, কোনো আশা নাই। সেইকাৰণে আমি অলপ আগলৈকে যাম, বেছি দূৰ নাযাওঁ। ভাবিছোঁ ব্ৰিজখন পাৰ হৈ আগেদি চিধা ৰাস্তা এটা আছে, আমি সেইপিনেদি যাম। আৰু এইফালে কণকণ দাই ৰখি দিছিল, বাট আমাৰ ৰাস্তাটো বন্ধ হৈ গ'ল আৰু চেল্ফটো নধৰা হৈ গ'ল, উপায় নাই। গাইজ ভিডিঅ'টো কেনে পালে প্লিজ কমেণ্ট এটা কৰি জনাব। আশা কৰোঁ সকলোৱে যে কমেণ্ট এটা কৰে। বাই বাই গাইজ, লাভ ইউ অল।